ছোৱালী শৰতৰ আকাশখনি পৰকাল মুকলি শৰতৰ কপাহী কোমলীয়া আজি যেন পুৰণীয়া বিচাৰি মৰমৰে এই বুকু ৰঙা নীলা উঠৰে পৰশ কণ তোমাৰ চুই চাই ল'বলে বনাইছে দেই গদে সময় লৈছে আমাৰ জনীকে লেংথটো নিদিলে এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ বাবে পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা সংসদৰ বৈঠকত এই মানে আমার দাদা হতে কুচুকুটি সারতে নতুন কেটা রেস্টুরেন্ট খুলছে বিরাট নাম্বার 1 ফাটাফাটি সব বস্তু পায় মোমো যে মোমো চিকেন রোল মাছ রোল পনির রোল এক রোল দুই রোল তিনি রোল সব পাবো আর পোলাও সুলাও সব পায় খাবা যাবি না তোমাক মই ভাল পোৱা আজি 9 বছৰ হ'ল কিন্তু মই অকমানো খিনোৱা নাই গেলা তোমালোক মই তুমি 3 গুণ খিনাব লাগিব কেলে খিনাব লাগিব আই লাভ ইউ শব্দটো তুমি কৈছিলা মই কৈছিল নেকি তোমাক মোৰ দিমাগটো বেয়া কৰি পেলালা তুমি আজি সকলো মোৰ দি থাকো মোৰ তুমি তুমি সকলোতে সেই ধেমালিবোৰ আবেলিবোৰ ললো তুমি নজনাকে অঞ্জনা ভাল লাগিছে বিদ্যা ভাল লাগিছে তোমাৰ সঁচাকে মই তোমাক কেতিয়াও দিম না তুমি মোৰ জীৱন তুমি মোৰ দিঠক তুমি সপোন মোৰ শান্তনা তুমি বেদনা তুমি শৈলতা মোৰ তুমি চাকি তুমি মোৰ ধূপ তুমি নুধুনা বিদ্যা মনত পৰে কালি মোৰ বাঁহখুটি বিষাইছে যে মই বিষাইছে तेरा गांव किधर है ओ मोर रामचंद्र का मोजी हिंदी बुझी ना पंखा ये कौन सा गांव है ये आपसे पूछ रहा है आपका गांव किधर है शमशान घाट है जबा